হেল্ল' ষ্টুডেণ্ট যিসকল ষ্টুডেণ্টছে ক্লাছ 9 পৰা ক্লাছ 10 উঠিছে অৰ্থাৎ মেট্ৰিক 2027 দিবলৈ গৈ আছে তো সেইসকল ষ্টুডেণ্টছৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যিসকল ষ্টুডেণ্টছে মেট্ৰিক 2027 দিব তো সেই সকলো ষ্টুডেণ্টছে অলৰেডি জানা যে প্ৰতি বছৰে এখন নহওক এখন কুৱেশ্যন পেপাৰ বহুত টান আহে তো কোনখন কুৱেশ্যন পেপাৰ এইবাৰ 2027 চনত টান আহিব তো গোটেইখিনি কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম তো এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তো ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা তো ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদিহে আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো তোমালোকক এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষালৈ আমি তোমালোকক যেনেকুৱা নিচিনা সহায় লাগে তো আমি গোটেইখিনি সহায় তোমালোকক কৰিম তো আমি তোমালোকৰ লগত সদায় থাকিম আৰু তোমালোকক হেল্প কৰি যাম তো এতিয়া আমি মেইন টপিকটোলৈ আগবাঢ়ো যে 2027 চনৰ মেট্ৰিক পৰীক্ষাত কোনখন পেপাৰ টান হ'বলৈ গৈ আছে তো তোমালোক সকলো ষ্টুডেণ্টছে জানা যে প্ৰতি বছৰে এখন নহওক এখন কুৱেশ্যন পেপাৰ বহুত হাৰ্ড আহে য'ত বহুত ষ্টুডেণ্টছে ফেইলো কৰে তো তোমালোকে চাব পাৰা যে মেট্ৰিক 2025 ছ'চিয়েল সায়েন্সখন কিমান টাফ আহিছিলে তো বহুত বেছি হাৰ্ড আহিছিলে তো তোমালোকে নিশ্চয় জানা তো মেট্ৰিক 2025 চনৰ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখনক লৈ বহুত বেছি কণ্ট্ৰভাৰ্চিও হৈছিলে তাৰপিছতে মেট্ৰিক 2026ত ইংলিছৰ পেপাৰখন বহুত বেছি টান আহি গৈছিলে অইন ছাবজেক্টৰ তুলনাত তো ছাত্ৰ-ছাত্ৰীসকল 2025ত ছ'চিয়েল সায়েন্সখন টান আহিছিলে আৰু 2026ত ইংলিছৰ পেপাৰখন টান আহিছিলে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক পৰীক্ষা নিউ পেটাৰ্ণ হোৱাৰ পৰা ইংলিছ আৰু ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখন অলৰেডি টান আহি গৈছে তো এতিয়া সব ষ্টুডেণ্টছে কনফিউজ হৈ আছে যে 2027 চনৰ মেট্ৰিক পৰীক্ষাত কোনখন ছাবজেক্টৰ পেপাৰ বেছি হাৰ্ড আহিব তো তোমালোকে পেপাৰ ডিফিকাল্টি লেভেলটো চাব পাৰা 2024ত মেথছৰ পেপাৰখন খুবেই টান আহিছিলে তাৰপিছত 2025ত ছ'চিয়েল সায়েন্সৰ পেপাৰখন কিন্তু টান আহিছিলে বহুত বেছি টান আহিছিলে নেক্সট 2026ত ইংলিছৰ পেপাৰখন অইন পেপাৰৰ তুলনাত টান আহিছিলে তো তোমালোকৰ মনত এটা কথা আহিছে যে ছায়েন্স আৰু এমআইএলটো তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষা টান আহিব পাৰে বুলি তো তোমালোকে মন কৰিছা চাগে এমআইএলত বেছিকৈ অনুশীলনী কুৱেশ্যনবোৰে মেক্সিমাম আহে যদিহে তোমাৰো এমআইএল ছাবজেক্ট আছামিছ আছে তেতিয়াহ'লে কিন্তু অনুশীলনী কুৱেশ্যনত 90% দেখিবলৈ পোৱা যায় তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভয় খাব নালাগে আছামিছৰ পেটাৰ্ণ চেঞ্জ হোৱা নাই অল্ড পেটাৰ্ণে আছে তো তোমালোকে জানাই যে অসমীয়াত পেটাৰ্ণ চেঞ্জ হোৱা নাই অসমীয়াত আগৰ দৰে কুৱেশ্যন সোধে আগতে যেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যন আহি আছিলে তো এইবাৰো তেনেকুৱা ধৰণৰ পেটাৰ্ণৰে কুৱেশ্যন আহিব তো বহুতো ষ্টুডেণ্টছে অসমীয়া ভয় খায় আৰু যিসকল ষ্টুডেণ্টছে অসমীয়া ভয় নাখায় তো সেইসকল ষ্টুডেণ্টছে এই ছাবজেক্টটো লাইটলি লয় কিন্তু এইটো এটা এনেকুৱা ছাবজেক্ট য'ত তোমালোকে যদি অকণমান এফৰ্ট দিয়া তো তোমালোকে ইজিলি 80+ পাব পাৰিবা তো তোমালোকে লেটাৰ মাৰ্ক এটা ইজিলি স্ক'ৰ কৰিব পাৰিবা তো তোমালোকে লেটাৰ মাৰ্কতকৈ যদি অধিক স্ক'ৰ কৰিব বিচাৰা তো তোমালোকে 90-95+ স্ক'ৰ কৰিব পাৰিবা এই ছাবজেক্টটোত তো তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব কিতাপখন ভালকৈ পঢ়িব লাগিব আৰু কিতাপত থকা অনুশীলনীবোৰ ভালকৈ ছল্ভ কৰিব লাগিব তো তেতিয়া তোমালোকে লেটাৰ মাৰ্ক এটা স্ক'ৰ কৰিব পাৰিবা বা লেটাৰ মাৰ্কতকৈও অধিক স্ক'ৰ কৰিব পাৰিবা তো তোমালোকে যিমান পাৰা কিতাপখন ফ'ল' কৰিবা তাৰো উপৰিও বহুত ষ্টুডেণ্টছে সুধি আছিলে যে আমি নোটছ আদি কিবা বনাইছোঁ নেকি তো হয় তোমালোকৰ কাৰণে আমি এখন ই-বুক বনাইছোঁ য'ত তোমালোকে সাৰাংশখিনি পাই যাবা অৰ্থাৎ পইণ্ট ৱাইজ চামাৰিখিনি গোটেই অল চেপ্টাৰৰ পাই যাবা তো যদিহে তোমালোকে পইণ্ট ৱাইজ চামাৰিখিনি পঢ়া তো গোটেই চেপ্টাৰটোত কি কৈছে চেপ্টাৰটোৰ ষ্টৰিনো কি তো গোটেইখিনি কথা তোমালোকে সোনকালে বুজি পাবা একদম সহজ কথা এটা তোমালোকে বুজি পাবা তো আমি নিজে এনালাইজ কৰিছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে কেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যন আহে তো তেনেকুৱা ধৰণৰ পেটাৰ্ণৰে কুৱেশ্যন দিছোঁ তো এই ই-বুকখনত আমি গোটেই বস্তুখিনি ইনক্লুড কৰিছোঁ যাতে তোমালোকে অতি কম সময়ত মষ্ট ইম্পৰ্টেণ্টখিনি পঢ়ি তোমালোকে ভাল এটা মাৰ্কছ স্ক'ৰ কৰিব পাৰা তো এই ই-বুকখনত আমি মেইন বুকৰ অল চেপ্টাৰবোৰ ইনক্লুড কৰিছোঁ লগতে পইণ্ট ৱাইজ চামাৰিও ইনক্লুড কৰিছোঁ যাতে তোমালোকে সোনকালে পঢ়ি গোটেই ষ্টৰিটো সহজে বুজি পোৱা তো মেক্সিমাম ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছে আছামিজখন বেয়াই পায় তো বহুত টান পায় সিহঁতে কিন্তু এই ই-বুকখন যদি তোমালোকে লোৱা আছামিজ টান পোৱা একো কথাই নাই তোমালোকে অতি সহজে সোনকালে বুজি পাবাই তো একদম সহজ ভাষাত নিজৰ ভাষাৰে বুজাই দিয়া হৈ আছে তো তোমালোকে যদি এই ই-বুকখন পঢ়া অতি সোনকালে মুখস্থও হৈ যাবগৈ তো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিও লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হ'ব লগতে আছামিজ মিডিয়ামৰ কাৰণেও একদম সহজ হ'ব তোমালোকে অতি সোনকালে বুজি পাবাই তো তোমালোকে ভাল এটা মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা তো এই ই-বুকখনত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে উইথ এনচাৰ লগতে তোমালোকে পাবা কমন কুৱেশ্যন উইথ এনচাৰ তো যিহেতু আছামিজখন নিউ পেটাৰ্ণৰ নহয় অল্ড পেটাৰ্ণৰে হয় তো তোমালোকৰ অল্ড পেটাৰ্ণৰ যিমান মেট্ৰিক পৰীক্ষাৰ PYQ আছে তো গোটেইখিনি আমি ইয়াত এড কৰিছোঁ তো যদিহে তোমালোকে এইখন লোৱা তোমালোকে গোটেই PYQখিনি পাই যাবা উইথ এনচাৰ তো লগতে গ্ৰামাৰ আৰু ৰাইটিং পাৰ্টখিনিও এড কৰিছোঁ যিখিনি তোমালোকে PYQ পাই যাবা উইথ এনচাৰ পাই যাবা আৰু লগতে আমিও এড কৰিছোঁ বহুতখিনি লগতে আৰু বচিতময় অসমৰখিনিও গোটেইখিনি পাই যাবা আৰু বচিতময় অসমৰ যিহেতু 3টা কুৱেশ্যন আহে 3 বা 4টা কুৱেশ্যন তো গোটেইখিনি আমি ইয়াত এড কৰিছোঁ উইথ এনচাৰ সৈতে এড কৰিছোঁ তো এই ই-বুকখনত তোমালোকে কমন কুৱেশ্যনখিনিও পাই যাবা লগতে PYQখিনিও পাই যাবা য'ত তোমালোকে ভাল এটা মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হ'বা তো এতিয়া বহুতে ক'ব যে এই ই-বুকখনৰ দামটো বহুত হয় তো কিন্তু এইখন বজাৰত যদি তোমালোকে ল'ব যোৱা 300 বা 400 টকাত পাই যাবা কিন্তু আমি তোমালোকক 149ত অফাৰ দি আছোঁ তো জল্দি তোমালোকে এই ই-বুকখন লৈ লোৱা তো এই ই-বুকখনৰ অৰিজিনেল প্ৰাইচ আছে 200 ৰুপিজ কিন্তু আমি তোমালোকক অফাৰ দি আছোঁ অনলি 149 ৰুপিছত
তো যদিহে তোমালোকে এতিয়া পৰা আছামিজখন পঢ়ি থাকা তো তেতিয়াহে তোমালোকে ভাল এটা মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা তো এতিয়া এই ইবুকখননো ল'বা কেনেকৈ তো তোমালোকে আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিবা কিন্তু ফোন নকৰিবা তোমালোকে এই দুটা নম্বৰত কণ্টেক্ট কৰিবা তেতিয়া তোমালোকক আমি ইবুকখন চেণ্ড কৰি দিম তো পে'মেণ্টটো কনফাৰ্ম হোৱাৰ পিছতে তোমালোকক ইবুকখন দি দিয়া হ'ব তো যদিহে তোমালোকে এই ইবুকখন ল'ব বিচাৰা তো আমাৰ এই হোৱাটছআপ নম্বৰত মেছেজ দিবা তোমালোকে এতিয়া গম পালে যে আছামিজখন কেনেকৈ পঢ়িব লাগে তো যিহেতু তোমালোকৰ লগত ডিছকাছ কৰিলোঁ যে 2025ত ছ'চিয়েল চায়েন্স আৰু 2026ত ইংলিছ পেপাৰখন নিউ পেটাৰ্ণ হোৱাৰ কাৰণে কিমান টান আহিছিলে তো ষ্টুডেণ্ট যদি আমি মেথছৰ কথা কওঁ তো মেথছ এনেও আণ্ডাৰষ্টেণ্ডিং ছাবজেক্ট হয় তো যদিহে তোমালোকে মেথছটো বুজি পোৱা তো মেথছটো এনেও কৰিব পাৰিবা তো মেথছত তোমালোকে অনলি ছেম ফৰ্মুলা থাকিব ৰুল থাকিব এপ্লাই কৰিব লাগিব কিন্তু কুৱেশ্যনটো তোমালোকক বেলেগ দিব আৰু ভেলুটো বেলেগ ওলাব তো ভেলু ছেম নাথাকিব কিন্তু যদিহে তোমালোকে ফৰ্মুলাখিনি ভালকৈ মনত ৰাখা তো তোমালোকে যিকোনো কুৱেশ্যনে কৰিব পাৰিবা তো তোমালোকে যদি ফৰ্মুলাখিনি ভালকৈ বুজি পোৱা তো যিকোনো ধৰণৰ মেথছ নিদিয়ক কিয় তো তোমালোকে ছল্ভ কৰিব পাৰিবা তো তোমালোকে মেথছত টেনশ্যন ল'ব নালাগে যে মেথছটো টান হ'ব তো তোমালোকে কমেণ্ট কৰি জনাবাচোন তোমালোকে কোনটো ছাবজেক্টত টান পোৱা তো আমি সেই ছাবজেক্টটো তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম তো ছাত্ৰ ছাত্ৰীসকল মেইনলি নিউ পেটাৰ্ণ এপ্লাই কৰে ইংলিছ ছ'চিয়েল চায়েন্স আৰু জেনেৰেল চায়েন্স তো এই তিনিটা ছাবজেক্টতহে মেইনলি নিউ পেটাৰ্ণ এফেক্ট কৰিছে তো যিহেতু মেট্ৰিক 2025ত ছ'চিয়েল চায়েন্সখন আৰু 2026ত ইংলিছখন অলৰেডি টান আহি গৈছে তো ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক 2027ত জেনেৰেল চায়েন্সৰ কুৱেশ্যন পেপাৰখন টান অহাৰ সম্ভাৱনা আছে কিন্তু মই ডাইৰেক্টলি কোৱা নাই যে জেনেৰেল চায়েন্সখনহে টান আহিব তাৰ উপৰিও ইংলিছ আৰু ছ'চিয়েল চায়েন্সখনো টান আহিব কিন্তু জেনেৰেল চায়েন্সখনো যিহেতু কনচেপচুৱেল বস্তু হৈ গৈছে তো এইটো এইবাৰ সম্ভাৱনা আছে যে 2027 চনৰ মেট্ৰিক পৰীক্ষাত হাৰ্ড অহাৰ সম্ভাৱনা আছে এই কুৱেশ্যন পেপাৰখন তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে জেনেৰেল চায়েন্সখন ভালকৈ কনচেপচুৱেলখিনি বুজিব চেষ্টা কৰিবা কনচেপচুৱেল হয় যিহেতু তো তোমালোকে যদি বুজি পোৱা তো তোমালোকে কৰিব পাৰিবাই তো তোমালোকে মুখস্থ মৰা ধান্দা নামাৰিবা কিন্তু তোমালোকে কনচেপ্টটো বুজি পোৱাৰ চেষ্টা কৰিবা তো চায়েন্সত যদি তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ থাকে তো তোমালোকে যিকোনো ধৰণৰ কুৱেশ্যন কৰিব পাৰিবা তো মেট্ৰিক 2027 চনৰ কাৰণে চায়েন্সটো অলপমান বেছিকৈ গুৰুত্ব দিবা তো এনেকুৱা নহয় যে বাকী চেপ্টাৰবোৰ গুৰুত্ব নিদিবা তো বাকী চেপ্টাৰবোৰো গুৰুত্ব দি থাকিবা তো ভিডিঅ'টো আছিলে মানে তো ভিডিঅ'টো যদি ভাল লাগিছে আৰু লগতে তোমালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হৈছে তো ভিডিঅ'টো লাইক কৰি দিবা লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদিহে তোমালোকে ভাল এটা ৰিজাল্ট বিচাৰা তো আমি তোমালোকক হেল্প কৰি যাম মেট্ৰিক পৰীক্ষালৈ আমি তোমালোকৰ লগত থাকিম লগতে তোমালোকক হেল্প কৰি যাম